নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছো সকলোৱে ভালে কুশলে আছে এইকেইদিন হ'ল ভিডিঅ' দিব পৰা নাই কেইদিনমান ধৰি আৰু লগতে মিনি ব্লগো দিয়া নাই অকমান ব্যস্ততাৰ কাৰণে আৰু কেইদিন ইমান এটা মনো যোৱা নাই বতৰো বেয়া হৈ আছে ন সেইটো কাৰণে বতৰ বেয়া থাকিলে কলৈকো যাব নোৱাৰি কিনো দেখুৱাম আৰু ৰুমৰ ভিতৰতে সেইকাৰণে আজি ভাবিছো এখন বিয়া খাবলৈ যাম আইতাও যাব লগত আৰু মানুহ যাব আৰু ভাবিছো এটা ভিডিঅ' শ্বেয়াৰ কৰো বলক তেতিয়াহ'লে আজি মোৰ লগত বিয়া খাবলৈ যাওঁ মই স্ক্ৰাব কৰি লৈছো বাৰু আগতে এতিয়া ফেচ পেক লগাম স্ক্ৰাবটো আপোনালোকক দেখুৱাম ৰ'ব কি স্ক্ৰাব ইউজ কৰিছো আৰু হেৰি মানে ফেচ পেকো দেখুৱাম ৰ'ব বহুত দিন হ'ল লগোৱাই নাই এতিয়া ইমান মনো নাযায় মানে এইবিলাক স্কিন কেয়াৰ কৰি থাকিবলৈ তথাপিও কৰিব লাগে মাজে মাজে মই ফেচ পেকটো বনাবলৈ বহি লৈছো বনাম ৰ'ব ফেচ পেকটোৰ লগতে এটা পাতি লৈ লৈছো এইটোতে কৰিম আৰু এই ফেচ পেকটোৰ কাৰণে প্ৰথমতে মই লৈছোঁ মুলতানী মিট্টি এইটো অকণমান লৈ লৈছোঁ মুলতানী মিট্টি পাউডাৰটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল এই পাউডাৰটোৱে আমাৰ স্কিনটো ছফ্ট কৰে লগতে ভিতৰৰ পৰা মইশ্চাৰাইজ কৰি দিয়ে তাৰপিছতে মই ইউজ কৰিছোঁ ৰ'জ পেটেল ইয়াত এণ্টি অক্সিডেণ্ট থাকে যিয়ে আমাৰ স্কিনটো ভাল কৰে আৰু এই ৰ'জ পেটেলটো ড্ৰাই স্কিনৰ কাৰণে বহুত বেছি ভাল যিহেতু মোৰ ড্ৰাই স্কিন সেইকাৰণে মই এইটো ইউজ কৰোঁ নেক্সট মই লৈছোঁ কেঁচা গাখীৰে আমাৰ স্কিনটো হাইড্ৰেট কৰি ৰাখে লগতে আমাৰ যোনটো নেচাৰেল গ্ল' হয় সেইটো ঘূৰাই আনে সেইকাৰণে এইবোৰ আমাৰ স্কিনৰ কাৰণে ভাল ইউজ কৰিব লাগে হৈ গ'ল মোৰ লগোৱা পুৰা হাতত দেখিছে গোটেই লাগি গৈছে আৰু মুখতো লগাই লৈছোঁ ডিঙিত লগাব পাৰিলে ভাল কিন্তু গা নোধোৱাৰ আগতে কৰিব লাগে এতিয়া মই ডিঙিত নলগাওঁ আৰু নহ'লে আকৌ আৰু গা চা ধুই এইবোৰ ঝেমেলাই হৈছে এতিয়া মই ইয়াক লগাই দিম আৰু গোটেই হাতত লাগি গৈছে ধুনীয়াকৈ লগাই ল'লোঁ মই আৰু বাহিৰৰ পৰিৱেশটো যে কি ধুনীয়া ন এনেই মানে বহুত ৰোমেণ্টিক বতৰ গোটেই বৰষুণ দি আছে লগতে আমাৰ ফুলবোৰ যে ইমান ধুনীয়াকৈ মানে চাফা হৈ গৈছে ন পাতবোৰ গোটেই চাফা হৈ গৈছে দেখিব ধুনীয়া লাগিছে 10 মিনিট ৰাখি পেলাই মই মুখখন ধুই আহিলোঁ এতিয়া মুখখন মুচিলোঁ আৰু চাওক পাৰ্থক্য বেছি বিশেষ পাৰ্থক্য নাই বাৰু অলপ মানে মুখখন ক্লিন হয় চাগে নে কি হয় নাজানো আৰু কিবা এটা হয় আৰু যিহেতু বিয়ালৈ যোৱা কথা এতিয়া মই অকণমান মেকআপ কৰি ল'ম বৰ বিশেষ মেকআপ কৰিবতো মই নাজানো যিখিনি মানে অলপ চলপ জানো সেইটোৱে কৰিম আৰু সেইখিনিয়ে কৰিম মেকআপ ইউজ কৰাৰ আগতে স্কিনটো আৰু বেছি হাইড্ৰেট কৰি ৰাখিবৰ কাৰণে মই লগাই লৈছোঁ প্ৰাইমাৰ আপোনালোকে যি প্ৰডাক্ট ইউজ নকৰিব যিটো আপোনাৰ স্কিন টনৰ লগত মিলে আৰু যিটো প্ৰডাক্টে আপোনালোকৰ স্কিনত কোনো ইৰিটেশ্যন নানে তেনেকুৱা প্ৰডাক্ট ইউজ কৰিব তাৰপিছতে মই ইউজ কৰিছোঁ ষ্ট্ৰব ক্ৰীম এইটো ফেচেছ কানাডাৰ হয় এইটো খুব বেছি ভাল বহুত গ্ল' আৰু শ্বাইন কৰি দিয়ে মুখখন ইয়াৰ পিছত গোটেইখিনি ব্লেণ্ড কৰি ল'ম ইচ্ছা কৰিলে এনেকৈও যাব পাৰি কিন্তু মই অলপ মেকআপ কৰি লৈছোঁ যিহেতু বিয়াত যোৱা কথা আৰু কেতিয়াবা টাউনত গ'লে বা কলেজ গ'লে সেইবোৰ এনেকৈ কৰিব পাৰি নেক্সট মই ইউজ কৰিছোঁ কালাৰ কাৰেক্টৰ যিহেতু মোৰ অকণমান ডাৰ্ক চাৰ্কেল আছে সেইবোৰত লগাই ল'বলৈ এতিয়া গোটেইখিনি ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ব লাগিব মেকআপটো আচলতে ব্লেণ্ডৰ ওপৰতে ডিপেণ্ড কৰে যিমান ধুনীয়াকৈ ব্লেণ্ড হ'ব সিমান বেছি দেখিবলৈ ধুনীয়া লাগিব তাৰপিছত মই NYৰ এটা কনচিলাৰ ইউজ কৰিছোঁ কনচিলাৰটো মই এনেই ইমান ইউজ নকৰোঁ অকণমান ফাউণ্ডেশ্যন লগাই গুচি যাওঁ এনেই ক'বলৈ গ'লে কিন্তু আজি কৰিছোঁ যিহেতু ডাৰ্ক চাৰ্কেল আছে ন কৰিবই লাগিব আৰু তাৰপিছত মই মামা আৰ্থৰ এটা ফাউণ্ডেশ্যন ইউজ কৰিম এইটো খুব বেছি ভাল আৰু মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ সেইটো কাৰণে ক'ব পাৰিছোঁ এইখিনি ধুনীয়াকৈ ডট ডটকৈ লগাই ল'ম আৰু এইখিনিও ব্লেণ্ডাৰ এটাৰে গোটেইখিনি ব্লেণ্ড কৰি দিম আৰু এটা কথা মই কৈ দিওঁ মই বাৰু মেকআপৰ বিষয়ে ইমান ভালদৰে নাজানো কেনেকৈ কি কৰিব লাগে নাজানো ইউটিউব চাই বা নিজে কেতিয়াবা কৰি মেলি এনেকৈ শিকিছোঁ ক'ৰবাত ভুলো হ'ব পাৰে তাৰপিছত মই ব্লাছাৰ লগাইছোঁ ব্লাছাৰটো মষ্ট ইম্পৰ্টেণ্ট হাঁহি দিলে তেতিয়াহে গালকেইখন গুলপীয়া হৈ যাব নহ'লে দেখোন দেখিবলৈ বেয়া লাগিব গোটেই ফাউণ্ডেশ্যন কনচিলাৰ পাউডাৰ মিলি পেলাই মানে একে বগা হৈ থাকিব অকণমান গুলপীয়াও হ'ব লাগে ন আহিলে যাতে আপোনালোকক দেখিবলৈ ধুনীয়া লাগে সেইকাৰণে ব্লাছাৰ আৰু ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ব লাগিব মোৰ অকণমান কম হোৱাৰ কাৰণে মই আৰু এটা ডট দি পেলাই লগাই লৈছোঁ তাৰপিছত পাউডাৰেৰে গোটেইখিনি মই ছেট কৰি দিম এতিয়া হৈছে মষ্ট ইম্পৰ্টেণ্ট কাম সেইটো হৈছে NYৰ এটা ছেটিং স্প্ৰে আপোনালোকে লগাবই লাগিব তেতিয়াহে মেকআপটো ধুনীয়াকৈ ছেট হৈ থাকিব নহ'লে বেয়া হৈ যায় আৰু তাৰপিছত মই আইব্ৰ'জ কৰি ল'লোঁ দেখিলেই এয়া ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ ঢেৰ ব্ৰাছ আছে এতিয়া আইব্ৰ' কেইডাল ভালকৈ ছেট কৰি ল'ম মেকআপটো যিয়ে নহওক কিয় আইব্ৰ' কেইডাল যদি ধুনীয়াকৈ ছেট হৈ থাকে দেখিবলৈ এনেও ভাল লাগে ইয়াৰ পিছতো মোৰ শান্তি নালাগিল সেইটো কাৰণে আৰু এডাল ব্ৰাছ লৈ পেলাই আইব্ৰ' ছেট কৰিবলৈ ট্ৰাই কৰিলোঁ বাৰু কিমানখিনি হৈছেগৈ নাজানো আৰু তথাপিও চেষ্টা কৰিছোঁ আজি অকণমান আই শ্বেডো লগাই লৈছোঁ কেনেকুৱা লাগিছে জনাব দেই মোৰ মুখৰ মেকআপটো কৰা হৈ গ'ল কাজল আৰু তাৰপিছত মই মাস্কাৰা লগাই ল'লোঁ আৰু লগতে লিপষ্টিক লগাই ল'লোঁ সেইটো মানে মোৰ ফোনত চাই কৰিব নোৱাৰোঁ ড্ৰেছিঙৰ আগতহে পাৰোঁ তাতে গৈ পেলাই সেইখিনি কৰি ল'লোঁ
এইটো হৈছে মুখৰ মেকআপ আৰু এতিয়া মই ফোনটো চাৰ্জ দি পেলাই কাপোৰটো পিন্ধি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই যাব সময় হ'লে আৰু এয়াতো জানেই আৰু যিমানে মেকআপ নকৰোঁ কিয় বা যিমানে ভাল কাপোৰ এযোৰ নিপিন্ধোঁ কিয় যেতিয়ালৈকে এইবোৰ গহনা পিন্ধি লোৱা নহয় তেতিয়ালৈকে ধুনীয়া নেদেখি আজি যে একদম আনএক্সপেক্টেড এখেতেও মোক সহায় কৰি দিছে দেখিলে ন মুঠি খাৰুও পিন্ধাই দিছে তাৰা এইটো হৈছে মোৰ ফাইনেল লুক বিয়াৰ মেইন ছেটযোৰ পিন্ধি লৈছোঁ এনেকৈ ওলাইছোঁ আজি বিয়াৰ পিছত আৰু পিন্ধা হোৱাই নাছিলে এদিনে পিন্ধিছিলোঁ হ'বলা সেইকাৰণে আজি পিন্ধি লৈছোঁ আৰু কেনেকুৱা লাগিছে জনাব মোক ফুল লুকটো দেখুৱাইছোঁ ৰ'ব আমি ৰেডি আইতা আৰু মোৰ ফুল লুক চাওক একে কাপোৰ আইতা আৰু মোৰ প্ৰায় অলপ চলপ বেলেগ আৰু আমাৰ আইতাকো ধুনীয়া লাগিছে ন আমি তিনিজনী বিয়া খাবলৈ ৰেডি এটা ৰাস্তাত গৈছে গাড়ী চাবলৈ ক'ত বিয়া খাব যাওঁ আইতা আমি কৈ দিয়ক তেজপুৰৰ সীমান্ত কাকতি জীয়েকৰ মোৰ নাতি আইতাৰ নাতিনীয়েকৰ বিয়া খাবলৈ যাওঁ আমাৰ গাড়ী আহিল দেখিছে ন আহি ৰখি আছে আমি যাব লাগে এতিয়া আৰু বৌহঁতো আছিলে লগত আৰু গাড়ীৰ ভিতৰতো মই একেবাৰে কথা ক'ব নোৱাৰোঁ মানুহৰ আগত মোৰ একদম ল' হৈ যায় কনফিডেঞ্চ এনেকৈ গৈ আছোঁ আৰু বহি লৈ ৰাস্তাটো যে ইমান ধুনীয়া আছিল দেখিবলৈ দুয়োকাষে সোণা আৰু কৃষ্ণচূড়া এনেকৈ ফুলিছে আৰু দেখিবলৈ যে কেনেকুৱা ধুনীয়া ন মই এক্সপ্লেইন কৰিব নোৱাৰোঁ আৰু মই ৰেকৰ্ডো কৰিব নহ'ল এয়া তামোল এখন খাই লৈ গৈ আছোঁ বমি লাগিছিল অলপ সেইটো কাৰণে তামোল এখন খাইছোঁ এয়া কাৰ ঘৰত আহিছোঁ জানেনে কৈ আছোঁ ৰ'ব আগতে চাহ খাই লওঁ চাহটো মেইন আমি মাহীহঁতৰ ঘৰত সোমালোঁ আমাৰ ইয়াতে তেজপুৰতে ঘৰ এতিয়া ইয়াৰ পৰা আমি চিধা বিয়াত যাম এতিয়ালৈকে বিয়াত যোৱাই নাই যামহে এতিয়া ইয়াত চলি আছে ফটো উঠা কাম ফটো মেইন হয় ফটো উঠিব লাগে তেতিয়াহে মেমৰিজ হিচাপে থাকি যায় ন মইতো সেইটো কাৰণেই ভ্লগবোৰ বনাওঁ যাতে মেমৰিজবোৰ থাকি যায় এতিয়া আকৌ মই ওস্তাদিয়ে যাম আগুৱাই ফটো ল'বলৈ আৰু ইয়াৰ পৰা আমি ডিৰেক্ট গ'লোঁ বিবাহ ভৱন বিয়া আছিল ইয়াতে আৰু বিবাহ ভৱনটোৰ নাম দেখিছে নবীন জ্যোতি বিবাহ ভৱন ইয়াৰ পিছত আমি ডিৰেক্ট ওপৰত যাম আৰু যিহেতু বিয়া হৈ আছিল ওপৰত তলত আমি কি কৰিম সেইকাৰণে গ'লোঁ ওপৰত যে আমাৰ গাঁৱৰ বিয়াবোৰত বাটটো সোমাই যাবলৈ বৰ লাজ লাগে ন ইয়াতে ইমান হুলস্থুল আমি আহি পালোঁ বাৰু বিয়া ঘৰ কইনাৰ ওচৰতো গ'লোঁ কি হয় নতো কি মাছ ন পানীলাও দি পাই আমি বেছি সময় ৰখা নাই ডিৰেক্ট ভাত খাবলৈ গৈছোঁ আৰু দেখিছেনে মোৰ থালিখন একেবাৰে ভৰ্তি হৈ গৈছে আগৰ ভ্লগকেইটা যদি চাইছে তেতিয়াহ'লেতো গমেই পায় মোৰ বিয়াত দৰা কইনাৰ লগত কোনো মতলব নাই মোৰ মতলব আছে যদি একমাত্ৰ খোৱাৰ ওপৰত আৰু কেইখনমান ফটো উঠিলোঁ ফটোবোৰ বাৰু আপোনালোকক শেষত দেখুৱাম আৰু ডেক'ৰেশ্যন চাওক ডেক'ৰেশ্যন যে বহুত ধুনীয়া আছিল আৰু এই ডাঙৰ শৰাইখন ইয়াত থকাৰ কাৰণে কিবা এটা ভাল লাগিছে ন পিছফালে দেখিলে নে গণপতি বাপ্পা আমি পূৰা মজাকৈ খাই বৈ ল'লোঁ এতিয়া বাহিৰত আহিছোঁ অলপ ফটো উঠিবলৈ আৰু খোৱাটো কি আছিলে আপোনালোকক দেখালোঁ আৰু ইমান ভিডিঅ' কৰিব পৰা নাই ইমান হুলস্থুল ভিতৰত ন মানে ভিতৰত এটা এনেকুৱা হুলস্থুল ইফালে গোটেই গ্লাছ বন্ধ কৰা আছে দৰ্জা খিৰিকী গোটেই বন্ধ এনেকুৱা মানে এটা খাতাৰনাক হুলস্থুল হৈ গৈছে ন যে তাতে কিবা এটা কৰিলে আপোনালোকে এনেও শুনা নাপাব সেইকাৰণে এইকেইদিন
এনেকৈ ফটো চটো উঠি ভিডিঅ' কৰি খাই বৈ আজৰি হৈ আমি যাব ওলালোঁ। এয়া আইতাই বাই দিবলৈ গৈছে, লগতে ময়ো গৈ কথা পাতি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।